10-15 মিনিট আমি কৰি দিলো বেছি টাইম নাই সকলোকে নমস্কাৰ জনাই মই বিভা শইকীয়াই মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনালো। আজি মই আছো তিনিচুকীয়াত আৰু মই আপোনালোকক লৈ যাম বুলি ভাবিছো বিশেষ এখন বজাৰলৈ, যিখন বজাৰত 100খনতকৈও অধিক মোবাইলৰ দোকান একেলগে দেখিবলৈ পাব আপোনালোকে। আৰু তাৰ এখন বিশেষ দোকানলৈ মই আজি যাম, যিখন দোকানৰ নাম হৈছে মিকি মোবাইল, য'ত খুব কম পইচাত আৰু কম সময়ৰ ভিতৰত বেয়া হৈ থকা যিকোনো ধৰণৰ মোবাইল, যেনে ধৰক ডিসপ্লে বেয়া হৈ আছে, সকলোবিলাক মোবাইল খুব কম সময়ৰ ভিতৰত কম পইচাত ভাল কৰি দিয়ে। বলকচোন যাওঁ আজি সেইখন বজাৰলৈ। এতিয়া আহি পালোহি তিনিচুকীয়া মিকি মোবাইল। এইয়া ওপৰলৈ উঠি যাব লাগিব, এতিয়া যাম আপোনালোককো দেখাম। ইয়াতে কম পইচাত মোবাইল ভাল কৰি দিয়ে বুলি শুনিছোঁ। এতিয়া আমি গৈ চাম কথাটো কিমান দূৰ সত্য, আৰু লগতে আপোনালোককো দেখাম। চাই থাকক ভিডিঅ'টো আগলৈ। এতিয়া মই বজাৰলৈ সোমাই আহিছোঁ, আৰু এইখনেই হৈছে অসমৰ আটাইতকৈ ডাঙৰ মোবাইলৰ দোকান, য'ত 100খনতকৈও অধিক মোবাইলৰ দোকান একেলগে দেখিবলৈ পোৱা যায়। আমি ওপৰলৈ উঠি আহি আছোঁ। ওপৰতে আছে হেনো মিকি মোবাইল, সুধি ল'লোঁ অকণমান। এয়া আমি বিচাৰি আহি আছোঁ চব মোবাইলৰ দোকানে। চবকে দেখাই চব মোবাইলৰ দোকানে। এয়া আহি পালোঁ এতিয়া মিকি মোবাইলত। সেইজন মিকিদা তেখেতকে দিলোঁ মই মোবাইলটো ভাল কৰিবলৈ 20-25 মিনিটত মোবাইলটো ঠিক কৰি দিম বুলি কৈছে। দেখাম আপোনালোকৰ আগলৈ কিমান মানুহৰ ভিৰ। এতিয়া মোবাইলটো ভাল কৰিবলৈ দিলোঁ আৰু বেটাই মই অলপ বহি আছোঁ। কেনেকুৱা লাগিছে ইয়ালৈ? ইমান ডাঙৰ মোবাইলৰ দোকান, চব বহুত ধুনীয়াকৈ ফেন দি থৈছে। ফেনৰ হাৱা লৈ আমি বহিহে আছোঁ। ইয়াৰ ওপৰত সেয়া তেওঁ মোৰ মোবাইলটো ভাল কৰিবলৈ লৈছে। মোবাইলটো খুলিবলৈ তেওঁ যত্ন কৰি আছে। কেনেকৈ ভাল কৰে খুব কম সময়ৰ ভিতৰত চকুৰ আগতে ভাল কৰি দেখুৱাম বুলি কৈছে, আৰু কেনেধৰণে কি কৰে সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাই থাকক। সেয়া খুলি আছে তেওঁ, আৰু তেখেতসকলৰ তাত মোবাইল, যিকোনো বেয়া হোৱা মোবাইল ভাল কৰিব পৰা সকলো যন্ত্ৰ পাতি আৰু মেচিনে আছে বুলি কৈছে। যিটো মোবাইলত যি ধৰণে যেনেকুৱাটো মেচিন লাগে প্ৰতিটো মেচিনেই আছে। যিকেইটা মেচিন আমাৰ অসমৰ অইনবিলাক ঠাইত নাই বুলি কৈছে তেখেতে। অকল তিনিচুকীয়াৰ এই মাৰ্কেটখনতহে এইখিনি মেচিন পোৱা যায় বুলি কৈছে। আৰু তেখেতসকলে খুব কম খৰচতে মোবাইলবিলাকৰ ডিছপ্লে চেঞ্জ কৰি দিয়ে। মোৰো ডিছপ্লেখনেই বেয়া হৈছে বুলি কৈছে। আৰু সেয়া তেওঁ কৰি আছে। কিনো কৰে মই সকলোখিনি দেখাবলৈ যত্ন কৰিছোঁ। কেতিয়াবা আপোনালোকৰো তিনিচুকীয়া ফালে আহিবলগীয়া থাকিলে বা তিনিচুকীয়াৰ যিসকল ওচৰতে তেওঁলোকৰ এনেকুৱা কিবা সমস্যা মোবাইলৰ থাকিলে ইয়াত ভাল কৰিব পাৰিব। মোবাইলটো লগতে লৈ আহি আধা ঘণ্টা বহি আৰু লগতে লৈ যাব পাৰিব। নহ'লে আমাৰবিলাক ঠাইত মোবাইল ভাল কৰিবলৈ দিয়া এসপ্তাহ কেইবাদিনৰ পিছতহে আমি মোবাইল পাওঁ। যথেষ্ট আমাৰ অসুবিধা হয়।
এতিয়া তেওঁ মোবাইলটো সেইটো মেচিনত অকণমান গৰম কৰিছে, হিটটো দি তাৰ গ্লাছখন আগৰ পুৰণি গ্লাছখন এৰাই দিব। সেইটো মেচিনত 1 মিনিট সময় তেওঁলোকে হিট হ'বলৈ দিব বুলি কৈছে। এক মিনিট সময় পূৰা হৈ গ'ল আৰু তেওঁলোকে এতিয়া সেইটোৰ লগত এইটো মোৰ আঠা দি লগাই দিম কৈছে। সেয়া তাৰপিছত কি কৰে আপোনালোকক দেখাই আছোঁ, চাই থাককচোন। এয়া তেওঁ হিট দিয়া মোবাইলটো আনিলে, আনি প্ৰথমতে অলপ চাফা কৰা দেখিবলৈ পোৱা গৈছে। এয়া তেওঁ চাফা কৰি আছে আৰু এয়া মোবাইলটোৰ ডিছপ্লেখন আৰু ফ্ৰেমটোৰ সৈতে জইন লগাই দিছে, লক লগাই দিছে আৰু বেটাৰীটো খুৱাই দিছে। তাৰপিছত কি কৰে চাওঁচোন। তেখেতসকলৰ দোকানখনত ষ্টাফো ভালে কেইজন আছে আৰু সেইকাৰণে খুব সোনকালে কামখিনি কৰি দিব পাৰে। মোবাইলটো 15 মিনিটমান টাইম লাগিব বুলি কৈছিল যদিও 10 মিনিটমানতে হৈ যায়, কিন্তু মোবাইলটো জমা দি ভিৰৰ কাৰণে লোৱালৈকে কমেও 20-25 মিনিট সময় এটা লাগে। খুব সোনকালে পোৱা যায়। সেয়া মোৰ মোবাইলৰ ছুইচ অন হৈ গ'ল, ডিছপ্লেও ঠিক হৈ গ'ল। কিমান টাইম লাগিলে ভাল কৰিবলৈ? বেছি টাইম নালাগে, 10-15 মিনিটত আমি কৰি দিওঁ। বেছি টাইম নাই। এইটো আপোনাৰ সম্পূৰ্ণ ডিছপ্লে বেয়া আছিলে, আমি ইয়াৰ ডিছপ্লে সলাই দিলোঁ। ইয়াত নতুন ডিছপ্লে। কিমান পইচা ল'ব? এইটো আপোনাৰ কাৰণে 1200 ৰুপিজ পৰিব। মইতো মোবাইলত ভিডিঅ' চাই আপোনাক দেখি থাকোঁ আৰু মোৰ এটা ইউটিউব চেনেল আছে, বিভা শইকীয়া ব্লগছ। আপোনালোকে চবে ছাবস্ক্ৰাইব কৰি ল'ব মেডামৰ চেনেল। মেডাম বহুত কষ্ট কৰি আছে, তেতিয়া মই চাই আছোঁ, ভিডিঅ' বনাই আছে, বাহিৰৰ ভিডিঅ' লৈ আছে, কিন্তু বহুত ভালকৈ কৰিছে। আগবঢ়াওক মেডামক, ছাবস্ক্ৰাইব কৰক। বহুত ভালকৈ মানে ভিডিঅ' কৰি আছে, প্লিজ ছাবস্ক্ৰাইব কৰিব। গোলাঘাটৰ পৰা বহুত দূৰৰ পৰা দাদাৰ দোকানত আহিছোঁ। দাদাৰ দোকানত সকলোৱে তিনিচুকীয়াবাসী ৰাইজো আহিব, আমাৰ তাপাও আহিছে বাৰু, দূৰৰ পৰা গোলাঘাটৰ আহিছে। তেখেতে খুব সোনকালে আৰু কম পইচাত মোবাইল বনাই দিয়ে। সেইটো কাৰণে মোৰো এতিয়া খুব কম সময়তে 20-25 মিনিটৰ ভিতৰত মোবাইলটো হৈ গ'ল। বহুত দোকানত ভিৰো আছিলে, ভাল লাগিলে। থেংক ইউ। আমি আহিছোঁ সেইটো চাইডৰ পৰা, সেইটোৱে তাত মোবাইলটো বিক্ৰী হয় আৰু এইখন এখন নতুন মোবাইল আৰু এইখন এখন মিকি মোবাইল। ইয়াত আমাৰ টেম্পাৰ গ্লাছখন লগাই দিব, তাত ভাল কৰি দিলে একেটা দামতে টেম্পাৰ গ্লাছখন লগাই দিব। পইচা 1200 বুলি কৈছিল যদিও 1200 নল'লে, লাষ্টত 1100 টকাহে ল'লে আৰু ইয়াত ফ্ৰীকৈ টেম্পাৰ গ্লাছখন লগাই দিব আৰু লগাই কৰি আমি এতিয়া দামবোৰ ভাল লাগিল। খুব সোনকালে মোবাইলটো কম পইচাটো ভাল হৈ যায়। আপোনালোকো আহিব, ইয়াতে ভাল কৰি দিব পাৰিব। এতিয়া সন্ধিয়া সময় আমি বহি আছোঁ, চাহ খালোঁ, চাহ খাই চববোৰ বহি আছোঁ আৰু আজি আপোনালোকক দিনটো যি পাৰোঁ দেখালোঁ। মিকি মোবাইললৈ লৈ গ'লোঁ, তাত খুব কম পইচাত মোবাইল ৰিপেয়াৰিং হয়, সেয়াও আপোনালোকক দেখালোঁ। তিনিচুকীয়াত আছে, ওচৰৰসকল আহিব পাৰিব মোবাইল ভাল কৰিবলৈ। তাত বহুত দূৰণিৰ পৰাও আহি ভাল কৰিছেহি। এতিয়া আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ। আৰু তোমালোকে কি ক'বা? লাইক কৰিব, সাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব, ভাল আৰু শ্বেয়াৰ কৰি দিব।
আমাৰ খুৰীৰ চেনেলটো আৰু লাইক কৰি দিবা সাবস্ক্ৰাইব কৰি দিবা শ্বেয়াৰ কৰি দিবা নতুন হয় যদি সাবস্ক্ৰাইব কৰি দিবা এতিয়ালৈ বাই বাই গুড নাইট